নমস্কাৰ মোৰ অতিকে প্ৰিয় শ্ৰোতাবৃন্দ মই অন্তৰাজ নাথ এইটো চেনেলত মই বিশেষকৈ কবিতাসমূহ আপলোড কৰোঁ যদিও মই শেহতীয়াকৈ ভাবিছোঁ যে মই নতুন এটা সিৰিজ আৰম্ভ কৰাটো প্ৰয়োজন আৰু সেইবাবে মোৰ অত্যন্ত প্ৰিয় এটা বিষয় যেটো আমাৰ মাইথোলজি বুলি কওঁ আমাৰ হিন্দু যিবিলাক ধৰ্মশাস্ত্ৰ আছে মহাভাৰত ৰামায়ণ এইবোৰৰ ওপৰত ভিত্তি কৰি মই এটা নতুন সিৰিজ আৰম্ভ কৰিব ওলাইছোঁ আৰু আপোনালোকৰ সহযোগিতা মই আন্তৰিকতাৰে কামনা কৰিছোঁ। এই সিৰিজটোত মই কি কৰিম যিবিলাক কাহিনী আছে মহাভাৰতেই হওক ৰামায়ণেই হওক এই কাহিনীবিলাকৰ লগত আমাৰ যিটো ৰিয়েল লাইফ এই লাইফটোক সংযোগ কৰি কিন্তু সামঞ্জস্য আছে মই তাক এটা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। কাহিনীটো শুনাৰ উপৰিও সেইটোৰ পৰা আমি কি শিকিব পাৰোঁ আমাৰ জীৱনতনো সেইটো কেনেকৈ কামত আহে মই সেইখিনি অলপমান বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আজি মই একেবাৰে সৰু প্ৰথম যিহেতু এই সিৰিজৰ এইটো আৰম্ভণিৰ প্ৰথম ভিডিঅ' গতিকে মই একেবাৰে সৰু কাহিনীৰ পৰা এটা আৰম্ভ কৰিছোঁ। কৌৰৱ পাণ্ডৱ যেতিয়া সৰু আছিল তেতিয়া কৌৰৱ পাণ্ডৱক অস্ত্ৰ শিক্ষা দিবৰ কাৰণে গুৰু দ্ৰোণাচাৰ্যক নিয়োগ কৰা হৈছিল। গুৰু দ্ৰোণাচাৰ্যই কৌৰৱ পাণ্ডৱক অস্ত্ৰ শিক্ষা দিছিল আৰু গুৰু দ্ৰোণাচাৰ্যৰ চবতকৈ প্ৰিয় আছিল অৰ্জুন, কাৰণ অৰ্জুন আছিল যুদ্ধত একদম পাকৈত। গুৰুই যিয়ে শিকায় অৰ্জুনে ফটকৈ শিকি লয়, বাকীবিলাকতকৈ অৰ্জুনে সোনকালে শিকি ল'ব পাৰে। যুদ্ধশৈলীত একদম নিপুণ আছিল, সেইকাৰণে দ্ৰোণাচাৰ্যৰ অৰ্জুন আছিল প্ৰিয়। গুৰু দ্ৰোণাচাৰ্যই এদিন ভাবিলে যে মই মোৰ শিষ্যসকলক বিভিন্ন ধৰণৰ অস্ত্ৰ শিক্ষা দিছোঁ, ধনুযুদ্ধ, গদাযুদ্ধ, মল্লযুদ্ধ, বিভিন্ন ধৰণৰ মই অস্ত্ৰ শিক্ষা দিছোঁ, কিন্তু মোৰ শিষ্যসকলেনো শিকিছে কিমান তাৰ এটা পৰীক্ষা লোৱা যাওক। এই বুলি ভাবি দ্ৰোণাচাৰ্যই কি কৰিলে কাঠেৰে এটা চৰাই বনালে, চৰাইৰ মূৰ্তি এটা বনালে কাঠেৰে, পুতলা এটা। তাৰপিছত দ্ৰোণাচাৰ্যই সেই কাঠৰ পুতলাটোক গছৰ ডাল এটাত ৰাখি দিলে পাতৰ আঁৰত। তলৰ পৰা চালে এনেকুৱা লাগে যেন সঁচা চৰাই এটা তাত বহি আছে। তাৰপিছত দ্ৰোণাচাৰ্যৰ শিষ্যসকলে ক'লে যে আজি তোমালোকৰ মই পৰীক্ষা ল'ম, তোমালোকেনো কিমান শিকিছা মোৰ পৰা। তাৰপিছত এজন এজনকৈ গুৰু দ্ৰোণাচাৰ্যই সেই গছডালৰ গুৰিলৈকে শিষ্যসকলক মাতিলে। প্ৰথমতে এজনক মাতিলে, প্ৰথমতে যুধিষ্ঠিৰক মাতিলে। যেতিয়া যুধিষ্ঠিৰ আহিল তেতিয়া দ্ৰোণাচাৰ্যই ক'লে তুমি গছডালৰ ওপৰলৈ চোৱা, চাই কোৱা তুমি মোক এটা চৰাই আছে তুমি সেইটো দেখিছা নাই কোৱা। তেতিয়া যুধিষ্ঠিৰে ক'লে হয় গুৰুদেৱ, তাত এটা মই চৰাই দেখিছোঁ। তেতিয়া গুৰু দ্ৰোণাচাৰ্যই ক'লে তুমি এটা কাম কৰিব লাগে, সেই চৰাইটোৰ ডিঙিটো কাটি তুমি মাটিত পেলাই দিব লাগে ধনুবান মাৰি। এতিয়া তুমি আকৌ চোৱা গছডাললৈ, তুমি কোৱা কি দেখিছা। তেতিয়া যুধিষ্ঠিৰে ক'লে গুৰুদেৱ মই গছডাল দেখিছোঁ, গছৰ পাতবোৰ দেখিছোঁ আৰু চৰাইটো দেখিছোঁ। তেতিয়া দ্ৰোণাচাৰ্যই ক'লে তুমি আৰু ভালকৈ চোৱা, তুমি কি দেখিছা। তেতিয়া যুধিষ্ঠিৰে ক'লে যে গুৰুদেৱ মই গছডালৰ লগত আপোনাকো দেখিছোঁ। তেতিয়া দ্ৰোণাচাৰ্যই ক'লে যে তুমি ধনুবান থোৱা আৰু তুমি যাব পাৰা। তাৰপিছত ভীম আহিল, এনেকৈ গৈ 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 ভালেকেইজনকো দ্ৰোণাচাৰ্যই গছডালৰ গুৰিলৈকে মাতিলে আৰু সুধিলে তুমি কি দেখিছা। কিন্তু সকলোৰে প্ৰায় একেই উত্তৰটো আছিল যে গুৰুদেৱ মই গছডাল দেখিছোঁ, গছৰ পাতবোৰ দেখিছোঁ, চৰাইটো দেখিছোঁ। শেষত মাতিলে অৰ্জুনক। অৰ্জুন আহিল, আহি পেলাই ধনুবান জুৰি ওপৰলৈ চালে। তেতিয়া দ্ৰোণাচাৰ্যই খুজিলে শিষ্য অৰ্জুন তুমি কোৱা তুমি কি দেখিছা। তেতিয়া অৰ্জুনে ক'লে গুৰুদেৱ মই অকল চৰাইটো দেখিছোঁ। তেতিয়া দ্ৰোণাচাৰ্যই ক'লে তুমি আৰু এবাৰ ভালকৈ চোৱা, তুমি কি দেখিছা। অৰ্জুনে আৰু এবাৰ ওপৰলৈ চালে, চাই পেলাই ক'লে গুৰুদেৱ মই এইবাৰ মাত্ৰ অকল চৰাইৰ ডিঙিটোহে দেখিছোঁ। দ্ৰোণাচাৰ্যই ক'লে ঠিক আছে তুমি এতিয়া তোমাৰ ধনুবান এৰি দিয়া আৰু চৰাইটো কাটি মাটিত পেলাই দিয়া। অৰ্জুনে লগে লগে বান এৰি দিলে আৰু সেই বান পাতে গৈ চৰাইৰ ডিঙিটো কাটি মাটিত পেলাই দিলে। এতিয়া দ্ৰোণাচাৰ্যই ক'লে যে লক্ষ্য আমাৰ এনেকুৱা হ'ব লাগে, যিদৰে অৰ্জুনে ডিঙিটো কাটি মাটিত পেলাই দিব লাগে কাৰণে কেৱল ডিঙিটো দেখিছে চৰাইটোৰ, ঠিক তেনেদৰে আমাৰ লক্ষ্য হ'ব লাগে। মই যে এই কাহিনীটো ক'লোঁ আপোনাক, এই কাহিনীটোৰ আমাৰ বাস্তৱ জীৱনৰ লগত অত্যন্ত মিল আছে। আমি যেতিয়া কিবা এটা লক্ষ্য নিৰ্ধাৰণ কৰোঁ আমি কেৱল সেই লক্ষ্যটো দেখা পাব লাগে, তাৰ ওচৰে পাজৰে কি আছে সেইবিলাক নহয়। যিদৰে যুধিষ্ঠিৰে দেখিলে গছডাল দেখিলে, চৰাইটো দেখিলে, লগতে গুৰুদেৱকো দেখিলে,
তেনেকুৱা হ'ব নালাগে। সেইকাৰণে মই কৈছোঁ যে মই এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ। এই ছিৰিজটোত মই এনেকুৱা ধৰণৰ কাহিনীবিলাক বিশ্লেষণ কৰিম, আমাৰ ৰিয়েল লাইফৰ লগত এইবিলাকৰনো কি তাৎপৰ্য আছে। আপুনি নিশ্চয় আদৰি ল'ব বুলি মই আশা কৰিছোঁ। শেষত মই আপোনাক অনুৰোধ কৰিছোঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ লগতে কমেণ্ট কৰক।